হেল্ল' এভৰিৱান, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন কিতাপৰ চেপ্টাৰ নম্বৰ 6 যিটো আছে তোমালোকৰ মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিগদৰ্শন। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত আৰম্ভ কৰিম। চ' বন্ধুসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যনটো, আচৰণ কি? কোনবোৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে? এই উত্তৰটো চোৱা। এটা মানৱ প্ৰাণীৰ চাৰিওফালে থকা নানা ধৰণৰ উদ্দীপকৰ প্ৰতি মানুহে যি দেহ মানসিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে, তেন্তে প্ৰতিক্ৰিয়াৰ ফলাফলকে আচৰণ বুলি কোৱা হয়। মানৱ আচৰণৰ ভিত্তি নিৰ্ভৰ কৰে কিছুমান বিশেষ দিশৰ ওপৰত। সেই দিশবোৰ হ'ল প্ৰয়োজন, প্ৰেৰণা, অভিপ্ৰায়, প্ৰবৃত্তি, অনুভৱজনিত চিন্তা, আবেগ, মানসিক জোঁট ইত্যাদি। তাৰপিছত 2 নম্বৰটো চোৱা, প্ৰয়োজন বুলিলে কি বুজায়? প্ৰয়োজনৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো চোৱা। জীয়াই থকাৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্ৰী, চিন্তা, চেতনা, ভাৱ, অনুভূতি ইত্যাদি সকলোবোৰকে প্ৰয়োজন বোলা হয়। প্ৰয়োজনৰ বিভিন্ন দিশলৈ লক্ষ্য কৰি ক'ব পৰা যায় যে ইয়াৰ শৈক্ষিক বিশেষত্ব আছে। মানুহৰ বাহিৰে আনবোৰ জীৱৰ প্ৰয়োজন সমূহক সাধাৰণতে গতানুগতিক আৰু নতুনত্বহীন বুলি ক'ব পাৰি। তেনেবোৰ জীৱৰ ক্ষেত্ৰত প্ৰয়োজনৰ কোনো পৰিৱৰ্তন হোৱা দেখা নাযায়। কাৰণ দৈহিক প্ৰয়োজনীয়তাসমূহ সাধাৰণতে সহজাত নহয়। ইয়াক শিক্ষাৰ প্ৰভাৱত সালসলনি কৰিব পৰা যায়। বিশেষকৈ মানসিক প্ৰয়োজনসমূহৰ শিক্ষাৰ দ্বাৰা উৎকৰ্ষ সাধন কৰিব পাৰি। ইয়াক উন্নত আৰু সুৰুচিপূৰ্ণ কৰিবলৈ হ'লে শিক্ষাৰ সহায় ল'বলগীয়া হয়। মানুহৰ দৈহিক প্ৰয়োজনসমূহতকৈ মানসিক প্ৰয়োজনসমূহ অধিকভাৱে গুৰুত্বপূৰ্ণ। মানসিক প্ৰয়োজনসমূহ অধিকভাৱে বিকাশশীল আৰু শিক্ষালব্ধ হোৱা দেখা যায়, আৰু ইয়াৰ প্ৰভাৱ ব্যক্তিৰ জীৱনত তাৎপৰ্যপূৰ্ণভাৱে পৰাও দেখা যায়। নেক্সট কুৱেশ্যনটো চোৱা, 3 নম্বৰটো, প্ৰেৰণা কি? প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্য নিৰ্ণয় কৰা। ইয়াৰ উত্তৰটো চোৱা। শৰীৰৰ ভিতৰৰ যিবিলাক অৱস্থাই প্ৰাণীক একোটা বিশেষ কাম কৰিবলৈ প্ৰস্তুত কৰায়, তেনে অৱস্থাটোৱেই হ'ল প্ৰেৰণা। প্ৰেৰণা হ'ল প্ৰাণীৰ ভিতৰত থকা এটা আভ্যন্তৰীণ প্ৰচেষ্টা। প্ৰেৰণা নামৰ ধাৰণাটোক শৈক্ষিক তাৎপৰ্য বিস্তৃত ধৰণৰ। আমি শিক্ষালাভ কৰিবলৈ পোৱা উদ্যমখিনিয়েই হ'ল প্ৰেৰণা। প্ৰেৰণাই কৰ্মখিনি নিয়াৰী তথা সুচাৰুৰূপে সম্পাদন কৰিবলৈ আমাক অনুপ্ৰাণিত কৰে। সমাজৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় যে কিছুমান ল'ৰা-ছোৱালীয়ে ঘৰৰ পিতৃ-মাতৃয়ে কৰিব দিয়া যিকোনো কামকেই ইচ্ছা নাই, ভাগৰ লাগিছে আদিৰ দৰে অজুহাতৰ দোহাই দি কৰিবলৈ নিবিচাৰে। কিন্তু সেই একেবোৰ ল'ৰা-ছোৱালীয়ে লগৰ লগৰীয়া আৰু সমনীয়াবোৰৰ লগত দৌৰি খেলি কৰ্মত প্ৰবৃত্ত হৈ থাকে। ইয়াৰ মূলতে থাকে প্ৰেৰণা। পিতৃ-মাতৃৰ কাম প্ৰেৰণাদায়ক নহয়, কাৰণ ইয়াক নকৰিলেও হ'ব, কিন্তু লগৰীয়াৰ লগত নেখেলিলে
লগৰীয়াসকলে বেয়া পাব। ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰয়োজনখিনি পূৰণ কৰাৰ বাবে লাভ কৰা প্ৰেৰণাখিনিৰ শৈক্ষিক তাৎপৰ্য আছে। শিক্ষাৰ মাধ্যমত ব্যক্তিসকলৰ জৈৱিক প্ৰেৰণাৰ প্ৰকাশ গতানুগতিক অৱস্থাৰ পৰা উন্নত পৰ্যায়লৈ নিব পাৰি। শিক্ষা লাভ কৰা ব্যক্তি আৰু শিক্ষা লাভ নকৰা ব্যক্তিৰ মাজত প্ৰকাশিত হোৱা ক্ষুধা, তৃষ্ণা, যৌন প্ৰৱণতা একে ধৰণৰ যদিও প্ৰকাশৰ ভাৱধাৰাৰ ক্ষেত্ৰত ভিন্নতা থাকে। শিক্ষা লাভ কৰা ব্যক্তিৰ প্ৰকাশভংগী সংযত আৰু শালীন হোৱাৰ সম্ভাৱনা অধিক। অৱশ্যে মানুহ আৰু আন জীৱৰ প্ৰকাশভংগীৰ পাৰ্থক্য থাকিবই। ব্যক্তিৰ প্ৰেৰণাবোৰ শিক্ষাৰ মাধ্যমত সংযত, শালীন আৰু সুৰুচিপূৰ্ণ কৰি তুলিব পৰা যায়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, 4 নম্বৰটো। অভিপ্ৰায় বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো চোৱা। কোনো কাৰ্যৰ লক্ষ্যত উপনীত হ'বৰ বাবে মনক সক্ৰিয় কৰি তোলা পৰিস্থিতিয়েই হৈছে অভিপ্ৰায়। বন্ধু-বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।